বাবা বাবা জোন ক'ত যে যাই থাকে চেংৰা চাৰা বিয়াও কৰা নাই কিছু কৰা নাই হা ইমান কষ্ট কৰি না মই চাহ বাগানবিলাক চাহপাত গাছবিলাক ৰুচোন চাহপাতৰ কাঢ়িবা নাহে ক'ত যাই থাকে এই চাহখনৰ লগত নৰি দে একেবাৰে বিৰাট দিগদাৰ লাগে মোক ক'ত যাই থাকে এই বেটাটা ক'ত বেৰাই থাকে ইমান কষ্ট কৰি না মই চাহপাত গাছবিলাক ৰুলোঁ বিয়া কৰাব দিলেও বিয়াও নকৰাই কি হ'ব ক'ত বেৰাই থাকে ইমান কষ্ট বুঢ়ী মাউতাৰ মোৰ একেলাই ক'ত যি বেৰাই থাকে বিৰাট পানী পেলাইছে পানীকে খাওঁ ৰ উফ ৰাম ভাগৰ লাগছে ক'ত যাই থাকা বাবা ক'ত যাই থাকা হা মই ইমান বিচাৰি আছো ইমান কষ্ট কৰি চাহপাতবিলাক কাঢ়িব লাগছো মই পথাৰতহে ধানটোহে উখাই থৈ আহিলোঁ মই পথাৰত ধান ধুই আহিছা একো বুজি কিমান যি ক'ত যি দুখাম কি যি বেমাৰ হৈ থাকে এই বুঢ়ীটো ইমান চিকিৎসা কৰিলেও এনেকুৱা হৈ থাকে অলপ ভাল পাইছোঁ আজি তুই অহাৰ কাৰণেহে মই ভাল পালোঁ নহ'লে মুৰি থাকিলোঁ মই বাবা কি এনেকুৱা হৈ থাকে কি যে হ'ব ইমান ডাক্তৰ দুখালোঁ কবিৰাজ দুখালোঁ আজিলৈকে ভাল নহয় বাবা ভাল পাইছোঁ অলপ ভাল পাইছোঁ বাবা নোহোৱা হৈ থাকে কি যি হ'ব বাবা কি কৰিম বুলি ভাবিছা মোৰ বেমাৰটাও ভাল নহয় কি কৰিম তাকেতো ইমান দুখাং ঠাণ্ডাটো এইবাৰ মেলা হৈছে কি কৰিম তে অলপমান দুইজনহে মানুহ আমি দে বাবা ধানটাকে বেচাওঁ দে দিম নেকি তাকেতো দে বেচাওঁ দে বাবা ধানটা বেচালে মই অলপমান চিকিৎসা কৰিব পাম একে দেহাটা ভাল লাগিব তাকেতো চিন্তা কৰি আছিলোঁ ময়ো অঁ এনেকৈ কৰাই ভাল হ'ব নেকি মা সেইটাকে কৰ বাবা তোকো বিয়া কৰাবা দিলে বিয়াও নকৰাই কিমান কষ্ট কৰি চাহপাত দিলে ৰুলোঁ আৰিবাই সময় নহয় দেখোন তুইও নৰা খালি বিয়া কৰি থাকা মা যা তুই অলপ আৰাম কৰ ভাগৰ লাগছে যদি মই অলপমান চাহপাতটা তোলোং দে তাৰপিছত ঠাণ্ডা ল'ব যাম দে এখন যা দে আৰাম কৰি থাক এনেই কিমান মান আছে ধানটা বেচাব লগা ধানটা আছে থকাটো কিন্তু 10 মানহে বেচাম 10 মন মান 10 মন মোকতো পাৰিলে বহুতেই লাগে মইতো বেপাৰী না লাগিব যে ঘৰতো সেইকাৰণে 10 মন মানহে বেচাম হ'ব দে দামগিলা কেনেকুৱা হেৰি হৈছে বাজাৰতে দি আছোঁ সোনকালে দি আছোঁ বাবা ধান বেপাৰীটো তই না হয় বাবা বহ কি হ'ল ৰে মোৰ কি হৈছিল বাবা মোৰ কি হ'ব আৰু তোৰ বহ এই কোনো হয় দে এই যে ইয়াৰ কাৰণে অলপমান কিবা কৰিব লগা হৈ আছে মোৰ সেইটো আগৰ পৰা আছে নেকি বেমাৰটা এনেকুৱা হৈ থাকে দুখাই আছোঁ কিবা তথাপিও কিবা হেৰি নহয় আছে ভালে নহয় আছে বাবা ডাক্তাৰ ধান বেচা ডাঙৰ হস্পিটেলত যাই চিকিৎসা কৰিব খুজি আছোঁ বহ বাবা বহ বেমাৰটা কেনেকুৱা দেখোন ৰে কেতিয়াবাতো বেয়া জেগাত যাই পালে দেখোন কৰা চাহপাত বাগানটা চাহপাত কাঢ়িব লাগে মানুহে নাই পেটতে বিয়া কৰিলে খুৱাই হ'ল খুন্দি কৰি মই খেতি মাটি পাথাৰ তাচাতো ইমান ধান পুতি আছে কাটাই চেচ হোৱা নাই একে বিৰাট কষ্ট কৰি আছে আমাৰ
ময়ো বেছি দেৰি নকৰোঁ দে বাবা দে মই অলপ পইচা এটা দি যাওঁ বাকী পিছত তুমি ধান ল'বা আহাতে একবাৰে দিম আৰু কি হ'ব দে বাবা হ'ব দে বাবাৰ হাততে দি পইচাটা এই ল আৰু কি দে বাবা দে আহিবি দে অঁ 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 দে বাবা দে মই ফোন কৰিম দে এখন আপোনালোকেতো ক'ত যায় ক'ত নাযায় মই এবাৰ ফোন কৰিম তাৰপিছত আহিম আৰু কি তোমাৰ বাগান আছে পুৰা বাগান আৰু ইয়াতে আছে নে আৰু বেলেগতো আছে বাগান আৰু এইফালেও আছে দেখাৰ সময় নহয় মোৰ মানুহে নাই ঘৰত এই এনেকাই এই ভেটাটাক বিয়া পৰাই দিবি কৰাম দে যদি আপি বিচাৰি পাতে ময়ো বিচাৰি দিম দে হ'ব দে হ'ব দে হ'ব দে দে ময়ো যাওঁ দে বাবা দে 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 হ'ব হ'ব থাক থাক মই দে যাবি দে 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 ই পইচা তালো মই মাংস গাহৰি মাংস 1 কেজি আনিব যাম দে বাবা দে বাবা দে ইতানো গাহৰি মাংস আনিব যাম বাবা গাহৰি মাংস খামি মই আজি যাম বাবা মই কি যে হ'ব এইবোৰ ইতা তাৰ বেমাৰৰ কাৰণে ঠাণ্ডা বেচালোঁ এখন তাই গাহৰি মাংস ল'ব যায় গাহৰি মাংস এনেকুৱা মাংসগিলা খোৱাৰ কাৰণে ইয়াৰ বেমাৰ এটা ভাল নহয় কি যে হ'ব তুই ক'ত পৰা আহিলি দে অৰা চাহ খাব বিস্কুট নাই দে যা দে মই ইফালে বিস্কুট দিতে একবার চাহ খাব বিস্কুট নে বিস্কুট লাগে ইগো বিস্কুট লাগিছিল মোক আৰু চব লাগিব 5টা ল'ম মই হেল্ল' সে 5টা বিস্কুট গ তুই একেলে আহিছি বাই পেটপাক লৈ আনা নাই জলদি যাবি দে বে লাগিছে মোৰ কিছু হোৱা নাই মই যাম এই বিস্কুটটা নহয় বোলে এই বিস্কুটটা আউৰি থাকিলো না মই কিবা খালি যে বিস্কুট লৈ গৈছিলো ন এংকা বিস্কুট নহয় বোলে কিবা বিস্কুট মনত নাথাকে মানে বিস্কুটটা কি একবাৰ লৈ যা আৰু একবাৰ ঘূৰা নিদিতে কি বিস্কুটটা লাগে দে তোৰ বেটাটা ভাল কৰি নকয় কিবা এংকা বিস্কুটহে লাগে বোলে এংকা বুজি পাইছো মগা বিস্কুটহে কুকিজ বিস্কুটটা হেৰা ইটা জাপটো ঘুরে ন এটা বিস্কুটটা মোলা গাই বেটা মোৰ কিমান না ভালো মই যাং না নন তুই বেয়া নাপাবি দে ৰাগ মুঠিবি দে মই যাং দে তোমাৰ ঘৰততো কিবা বেমাৰ হোৱা শুনা পাইছোঁ কিবা বেমাৰ মাথাত পানী দিলেহে বোলে ভাল হয় যাওঁ খুৰী আছা খাইবা আছিলি বা মোকে চিনি নাপায় আৰু চিনি পোৱাটো লাগে ৰবা বুঢ়ী হ'লতো তাৰ কাৰণে চিনি নাপায় আৰু কি কৰিম আৰু ৰবা কিবা বেমাৰ কোৱা শুনা পালোঁ বেমাৰৰ কথা নকৰি ইমান টকা পইচা খৰচ কৰিলো কবিৰাজ দুখাই আছে ডাক্তৰ দুখাইছে ভালে নহয় বাবা হয় নেকি ঐ ডাক্তৰ চালে ভাল নহ'ব মস্ত ভাল কবিৰাজ আছে এই অলপ ওচৰতে মই তাক মই লৈ আহিব পাম কিন্তু আহে না নাহে তেতিয়াহে কথা ভূতটা মেলা দিছে ৰ বাবা মাথাটো মাখা দিছে খাও দিছে তাহলে বেয়া নাপায় যদি খুৰী মই একটা কথা কওঁ কি বাবা এই খানিমান পইচা দি মই ডাইৰেক্ট ঔষধটা আনিম চাপাত দিছা পইচাটা আছে আৰু জুনবা হাতৰ বাহিদি ওরা কিবা তারুক দে না কি বলে এটা বেটাটা এই কি হল হল আৰু ইয়াৰ আৰু হৈছে লগে লগে হে এনেকা ইয়াৰ ফুৰিব খাৱা খাদ্য বা কি খায় মোক নাবাচে ক'লেও না কথা নুশুনে গাহৰি মাংস সিদিনা খাইছে আৰু খাং লাগে বা তাকানে খাং আৰু বাবা আৰু সেনেকাই
গাহৰি মাংস গিলা খায় মুখ বাচিবা হেৰি হয় খাং খাং বা লাগে কিমান বা আৰু হাঁহ মাংস কিমান বা খাং খাং লাগে মোৰ পানী পুৰি আছে হাঁহ মাংস খাবা সিগিলা নাখাবি বেমাৰ হ'লে খাং কৰিয়ে ভাবি আছো ক'লে কথা নুশুনে কি ক'ম হেৰি খানিমান পইচা দি মোক নহ'লে ঔষধ আনি দিম মই যা বাবা যা ঐ চাহপাত বেচা পইচা আনি দিম যা মোৰ বেমাৰটা ভাল হ'ব লাগে বিৰাট ভাল কবিৰাজ বাবু একদম যা বাবা যা তাই ইয়াতে আমি কথা পাতি আছো নহয় তাই তাতেই গম পায় এংকা কবিৰাজ ইমান তাক ভাল কিছু কথা ক'বাই নালাগে একে লগে লগে দে তাই এই আমাৰ ঘৰৰ ওচৰতে থাকে ভাল হ'লেতো ভালে হ'ব এই কিমান হাজাৰ বিজাৰ মানুহ আহে আমাৰ ঘৰত চব ভাল পাই আছে ইমান ডাঙৰ ডাঙৰ মুৰ্গী থুৰ্গী আনি দে তামাক এই ময়ো মাজে মাজে খাব পাম মোক মাতে না দে বাবা যা সেই চাহপাত বেচা পইচা তাকে আনি যা বাবা যা ভাল হ'ব লাগে না বাবা খুৰী। এই ভাল হ'ব লাগে অঁ। যা যাবা আন যা না বাবা দে তুই গম পাই খুৰী কিমান হাজাৰ বিজাৰ মানুহ হয় তাতে এৰা মা পইচা তা বাবা দে হা হা ল হা অঁ, অঁ। ভালহে হ'ব লাগে না এইখিনিত নহ'বই নেকি খুৰী কোন হ'ব অলপ কমেই হোৱা নিচিনা লাগে বাবা বাবা এই ধান বেচা পইচা টকা দি যা মই ভালহে হ'ব লাগে না বাবা যা যা যাতে কৰিবি ভাল হ'ল তো একেবাৰে খুৰী এখন আমি তোৰ কথা কৈ আছো নহয় ঐ এনেই গম পায় ভালহে হ'ব লাগে এৰা মা আৰু একে ভাল কৰি আনিবি হেৰা আৰু ধান বেচা পইচা ক'ত দিলোঁ মই দে হ'ব দে এইবাৰ তুই চিন্তাই নকৰিবি খুৰী দে বাবা দে খালি বাবু তুই ভালহে হ'ব চিন্তাই লাগে। কৰিব নালাগে দে হ'ব দে না বাবা একে লগে লগে ভালে দে ভালে হ'ব আৰু যদি ভাল নাপায় মই আৰু কবিৰাজ তাকো লৈ আহিম ইয়াতে দে অঁ দে মই যাং নহ'লে দে 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 অঁ। হ'ব দে দে আৰু আৰু সোনকালে আনিবি অঁ। দাৰুকটা কালিয়ে আনিম মই দে। একে কালি কৈছোঁ কালিয়ে জবানেই মোৰ হ'ব দে। মোৰ জবানটা খাই কোনো পেলাই দিন ভাল। বেয়া নহয় খাব পালে মই একে ভাল পাম আৰু মই আৰু গাহৰি মাংস নাখাবি দে খুৰী দে দে নাখাং দে দে মই যাম তথাপি খাং খাং লাগি জিবাৰ পানী ওলাই বা দে দে নাখাং মই দে যাং দে দে যা চ বাবা চ যাম ঘৰত এই কবিৰস্তা আজিও অহা নাই কালি অহা নাই চালা 5-6 দিন হ'ল কি কৰি এখনো নাহে কি হ'ব বাজুন কি হ'ল তই কবিৰস্তা ঠকালে না কি আকা আজি 5-6 দিন হ'ল দেখোন বাবা এখনো অহা নাই হা সেইকাৰণেতো মই ভাবিছিলোঙে মনত মানেতো ঠিক নহয় এখন ছাত্ৰ কি হ'ল তাকে গাৰো ঠকাৰো ছাত্ৰ এখন কেনেকা কি কৰিব এলা ক'ত বিচাৰে যাম হা চা তাই বিচাৰাব এখন ক'ত কি কৰিবি ইমান কৰি পইচা দিলোঁ ধান বেচা পইচাও দিলোঁ চাহপাত বেচা পইচাও দিলোঁ কোনো কুকুৰাজ নানে মোৰ বেমাৰটা বেছিহে বেছি মোৰ এনেকা কিবা এটা ভাল নালাগে কি হ'ব ইমান পইচা কেইটা তিকানে দিবাই নুখুজিছিলোঁ মই এতিয়া দিলি না এতিয়া কি হ'ল চাচোন ৰ বাবা সোমবাৰে গুৰু বিহু আজি শনিবাৰ ভেলাঘৰ মোৰতো ভেলাঘৰত যাব লাগে বাবা মই আগত যাম তুই পিছত আহিবি সেইকাৰণে তোৰ কাৰণে হৈছে এইগিলা ক'ত কবিৰাজ ক'ত কি নোহা গিলা বাবা যি হওক নহওক আগতে মই খানা এটা খাই আহিব লাগে ভেলাঘৰ এটা খাই আহিব লাগে মই যাওঁ বাবা মই যাওঁ তুই পিছত আহিবি দে বাবা দে মই যাম যা বাবা মই যাওঁ এলাকা চাকৰি নাপাওঁ কিছু নাপাম একা মই যাওঁ আৰু বাবা আহিবি তুই লাহে কৰি মই যাওঁ যা নহ'লে এখন খাবা চাবা নাপাম মই যাওঁ বাবা দে পানী যা এই কি হ'ল তেই ক'ত কি হৈ আহিল গাহৰি মাংস আৰু জঙামত অলপমান খাইছিলোঁ বাবা ক'ত খাই আহিলি ভেলাঘৰ ঘৰতে চাতো এনেকাই আকল দে ইয়াৰ পানী দেখা পানী 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 বাবা মোৰ ভালে পাৰে বেছিহে হৈছে দে বাবা মোক বেছি দি বাবা মোক বেছি দি খুৰী কি হ'ল তে কি হৈছে কিবা হ'ল বেমাৰটা ভাল নহয় আৰু মই কবিৰাজ আনছো কি হৈছে চাং 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 চাতো চা চাং কি হৈছে এৰা মই কবিৰাজ লৈ আহিছো মুখখন মিল চাং
মই কবিৰাজ লৈ আহিছোঁ কৰি তুই চিন্তা কৰিব নালাগে চাম এখন কি কৰে চিন্তা নকৰিবি ভাই হা এখন বস্তু আছে মোৰ অলপ টাইম হা চিন্তা নকৰিবি দে চিন্তা নকৰিবি বস্তু আছে মোৰ কিবা একটা কৰা যাব ইয়াক কয় নাখাব ওলাব লাগিব চাব লাগিব ইয়াক অলপমান ক'ত থাকিলে চাম বাপৰে হাৰা গাহৰি মাংসৰ হাৰা নেকি ৰে এটা বাহ ইমান ডাঙৰ গাহৰি মাংস খাইছিলি নেকি এইটাইতো তাকেতো তাৰ কাৰণেতো মই বাৰে বাৰে কৈ থাকোঁ মাক এইগিলা নাখাবি তথাপিও কোন সময় খাই এইকাৰণে ইংগা হৈ আছে সি কি যি হ'ব বাবা জোঙা মোৰ লগত আৰু গাহৰি মাংস চাটনিহে খাইছিলোঁ বাবা ভাতকো খাব পোৱা নাই বাবা নাখাওঁ আৰু দে মই গম পালোঁ উঠিলোঁ হে মহাপাপ বাবা এতিয়া গম পাইছে না আজিৰ পৰা নাখাবি আৰু কেতিয়াও নাখাওঁ বাবা নহ'লে আৰু এনেকাই হ'ব তোৰ খাক ডাকোতে কিমান কওঁ তোক খাক ডাকোতে বেমাৰ হয় বাবা নাখাওঁ আৰু কথাতে কৈ পেলাই বা উঠিলোঁ হে মহাপাপ পাপে মৃত্যু নাখাওঁ আৰু খাক ডাক নকওঁ আৰু বাবা নাখাওঁ আৰু পাইছে না এতিয়া নাখাওঁ বাবা নাখাওঁ দে। নাখাওঁ তই গাহৰি মাংস এটা নাখাবি পাৰিলে একেবাৰে হাঁহ মাংস এইগিলাও নাখাবি এইগিলা খালে পুৰণা বেমাৰগিলা উকাই এতিয়া নাখাবি পাৰিলে একেবাৰে বাদ দিলে ভাল হ'ব আৰু কালি আৰু বাবু কালি আমাৰ ঘৰত যাই ঔষধকেইটা লৈ আনিলে হ'ল বুজি পাইছা খুৰী বাবা দে নাখাওঁ আৰু দে খাক ডাক বেমাৰতে মোৰ ডাঙৰ দে বাবা হৈছে দে আমি যাং এইবাৰ দে বাবা বাবু তুই যাই কিনে ঔষধটা আনিবি ইহঁৰা যেনেকা কৰি কৈছে দে যা বাবা, যা। দে হ'ব দে